গুড মৰ্নিং বন্ধুসকল। আজি মই এটা নতুন বিষয়ৰ ওপৰত এটি ভিডিঅ' লৈ আহিছোঁ। মোৰ কেইজনমান ভাইটি আৰু বন্ধুৱে মোক কৈছিল যে অসম পুলিচত হ'ব লগা পৰীক্ষাৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰ দি আপুনি এটি ভিডিঅ' বনাওক, আৰু মই আজি এটা ভিডিঅ' বনালোঁ সেই বিষয়ৰ ওপৰত। মই তাতে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰ দিছোঁ, আৰু সেইখিনি আগৰ পৰীক্ষাবিলাকত হৈ যোৱা মোৰ অভিজ্ঞতাৰ ফালৰ পৰাও মই দিছোঁ। আৰু অকল অসম পুলিচৰ পৰীক্ষাৰ বাবে নহয়, বাকী পৰীক্ষাৰ বাবেও এই কুৱেশ্যন আৰু এনচাৰখিনি খুব ইম্পৰ্টেণ্ট হ'ব। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। তাতে কেইটামান বচা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এনচাৰ দিয়া হৈছে, আৰু মই নেক্সট ভিডিঅ'ত অলপ বেলেগ কিছুমান কুৱেশ্যন দি ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম। আজি 10-12টামান কুৱেশ্যন আৰু এনচাৰ দিয়া হৈছে, গতিকে এই কুৱেশ্যনখিনি আপোনালোকে চাব, আৰু মোটামুটি 100ৰ ভিতৰত 50% এই কুৱেশ্যনৰ ভিতৰত আহিব পাৰে, আৰু মই চিয়ৰ নিদিওঁ যে এইখিনি আহিব বুলি। হ'লেও খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, মই আগতে দিয়া পৰীক্ষাবোৰত পাইছোঁ এই কুৱেশ্যনবোৰ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাব। ধন্যবাদ। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল, প্ৰথম ভাৰতৰত্ন বিজয়ী মহিলাগৰাকী কোন আছিল? ইয়াৰ 3টা উত্তৰ দিয়া হৈছে: এ ইন্দিৰা গান্ধী, বি কল্পনা চাওলা, আৰু চি সৰোজিনী নাইডু। প্ৰথম ভাৰতৰত্ন বিজয়ী মহিলাগৰাকী কোন আছিল হয়তো বহুতে জানেই, হ'লেও এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰায়বিলাক পৰীক্ষাতে আহে। আৰু মই আজি আপোনালোকক যিখিনি কুৱেশ্যন দিম সেই কুৱেশ্যনখিনি খুব ইম্পৰ্টেণ্ট হয়। অকল অসম পুলিচ বুলি নহয়, আৰু অন্যান্য পৰীক্ষাতো এই প্ৰশ্নখিনি আহে। গতিকে প্ৰথম ভাৰতৰত্ন বিজয়ী মহিলাগৰাকী হ'ল উত্তৰ এ ইন্দিৰা গান্ধী। এতিয়া 2 নম্বৰ প্ৰশ্নটো হ'ল, মূলা গাভৰু কাৰ পত্নী আছিল? ইয়াৰে 1 নম্বৰ উত্তৰ দিয়া আছে আইখেন বৰগোহাঁই, বি মোমাই তামুলী বৰবৰুৱা, চি ফাচেংমুং বৰগোহাঁই, আৰু ডি ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰ হ'ব এনচাৰ চি ফাচেংমুং বৰগোহাঁই। 3 নম্বৰ প্ৰশ্নটো হ'ল, ইণ্ডিকা গ্ৰন্থৰ লেখক কোন? ইয়াৰ এনচাৰ দিয়া হৈছে এ মেগেস্থনিছ, বি কৌটিল্য, চি বিশাখা দত্ত, আৰু ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰ এ মেগাস্থনিছ। নেক্সট কুৱেশ্যন, গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ 4টা উত্তৰ দিয়া হৈছে এ 1947, বি 1955, চি 1948, আৰু ডি 1946। এইটো কুৱেশ্যনো খুব ইম্পৰ্টেণ্ট হয়, বহুতখিনি পৰীক্ষাত এই কুৱেশ্যনটো আহে। মই দিয়া প্ৰায়খিনি পৰীক্ষাতে এই কুৱেশ্যনটো পাইছোঁ, গতিকে ভালকৈ মনত ৰাখিব এইখিনি আপোনালোকে। ইয়াৰ শুদ্ধ উত্তৰ হ'ল এনচাৰ চি 1948। নেক্সট কুৱেশ্যন, ইউনেস্কো মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ উত্তৰ দিয়া হৈছে পেৰিছ, নিউয়ৰ্ক, জেনেভা, আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এনচাৰ এ পেৰিছ। নেক্সট কুৱেশ্যন, পঞ্জাৱ কেশৰী কোন? এনচাৰ এ লালা লাজপত ৰায়, বি গোপাল কৃষ্ণ গোখলে, চি বাল গংগাধৰ তিলক, আৰু ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এনচাৰ এ লালা লাজপত ৰয়। নেক্সট কুৱেশ্যন হ'ল, ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ
মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এনচাৰ এ জম্মু এণ্ড কাশ্মীৰ, বি কৰ্ণাটক, চি নতুন দিল্লী, ডি বাংগালোৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰ ডি বাংগালোৰত। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন লাভ কৰা প্ৰথম ব্যক্তিগৰাকী কোন? ইয়াৰ উত্তৰ দিয়া হৈছে জৱাহৰলাল নেহেৰু, চি ৰাজাগোপালাচাৰী, ৰাজেন্দ্ৰ প্ৰসাদ আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰ বি চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী দেৰাডুন? এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াত উত্তৰ দিয়া হৈছে কেৰেলা, উত্তৰাখণ্ড, ঝাৰখণ্ড, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এনচাৰ বি উত্তৰাখণ্ড। নেক্সট কুৱেশ্যন হ'ল ভাৰতৰ কোনখন নদীক বংগৰ দুখ বুলি জনা যায়? ইয়াৰ উত্তৰ হৈছে যমুনা, গংগা, গোদাবৰী এণ্ড দামোদৰ নদী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰ ডি দামোদৰ নদী। মই যিমানখিনি কুৱেশ্যন আপোনালোকক বৰ্তমান দি আছোঁ, এই কুৱেশ্যনখিনি বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। আৰু পৰীক্ষাত 100% আহিব বুলি মই নকওঁ, কিন্তু মই দিয়া কুৱেশ্যনবিলাকৰ ভিতৰত 100ৰ ভিতৰত মিনিমাম 50% হ'লেও অহাৰ সম্ভাৱনা আছে। গতিকে খুব ভালদৰে মনত ৰাখিব। এতিয়া নেক্সট কুৱেশ্যন হ'ল কোনটো গ্ৰহক পৃথিৱীৰ যমজ বোলে? ইয়াৰ উত্তৰ দিয়া হৈছে বুধ, শুক্ৰ, মংগল আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰ বি শুক্ৰ। নেক্সট কুৱেশ্যন হ'ল কোনখন ৰাজ্যৰ সৈতে কথক নৃত্য জড়িত? এইটো ইণ্ডিয়ান কালচাৰৰ ওপৰত হয় কুৱেশ্যন। এইটো এটা খুব ভাল ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, গতিকে মনত ৰাখিব। ইয়াৰ উত্তৰ দিয়া হৈছে কেৰেলা, মহাৰাষ্ট্ৰ আৰু গুজৰাট। ইয়াৰ উত্তৰ হ'ব কেৰেলা। নেক্সট কুৱেশ্যন হ'ল অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ নামেৰে কোন জনাজাত? ইয়াত উত্তৰ দিয়া হৈছে আনন্দচন্দ্ৰ আগৰৱালা, ৰঘুনাথ চৌধুৰী, তৰুণৰাম ফুকন আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰ এ আনন্দচন্দ্ৰ আগৰৱালা। গতিকে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে দেন লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু মই নেক্সট এটা ভিডিঅ' বনাম। সেই ভিডিঅ'টো অসম পুলিচৰ ABUB আৰু SI ৰিক্ৰুইটমেণ্টৰ ওপৰত। তাতে কিহত কিমান মাৰ্কছ আছে, ৰিটেন টেষ্টত কি আহিব, বা কম্পিউটাৰ, NCC, স্পৰ্ট এইবিলাক চাৰ্টিফিকেট থাকিলে ক'ত কিমান মাৰ্ক পায়, তেনেকুৱা এটা ভিডিঅ' বনাম। গতিকে নেক্সট ভিডিঅ'টো আপোনালোকে চাব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।